Hey guys, welcome to my channel আৰু আজি মই আপোনালোকক এটা চিকেন পিজ্জা ৰেচিপি দিম। ৰেচিপিটো আপোনালোকে অতি সহজে ঘৰতে বনাব পাৰিব। তাৰ বাবে আপোনালোকে এটা বাউলত 1.5 কাপ মান ময়দা ল'ব। অকমান নিমখ, মই পিংক সল্ট ইউজ কৰিছো। এই নিমখটো বহুত হেলদি হয়। এয়া চেনি দিলো, বাটাৰ, অকমান ৰিফাইন্ড অইল আৰু বেকিং পাউডাৰ প্ৰায় 1 চামুচ। এতিয়া যিখিনি ড্ৰাই ইনগ্ৰেডিয়েন্টস হয় সেইখিনি মই ভালকে মিহলাই লম। এতিয়া মই অকমান দৈ ইউজ কৰিছো। দৈৰ বাবে মই পুৰবি দৈ লৈছো। আপোনালোকে যিকোনো টেঙা বা প্লেন দৈ ল'ব পাৰে। এয়া 3 চামুচ মই দি দিছো দৈ। মই 4 চামুচৰ জোখাৰে দিছো। আৰু এতিয়া মই দৌটো ভালদৰে মিহলাই লৈছো। আৰু পিজ্জাৰ যিটো দৌ হয় হেতু আমাৰ ৰুটিৰ সাধাৰণ যিটো দৌ হয় তাতকে অকমান বেছি সফট হয়। আৰু এতিয়া মই অকমান ৰিফাইন্ড অইল দৌটোত সানি লৈছো। হাততো সানি লৈছো আৰু দৌটোত এনেদৰে ভালদৰে সানি দিছো। এতিয়া দৌটো মই প্ৰায় 2 ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিব দিছো। এতিয়া মই টপিংছৰ কাৰণে যিখিনি লাগে সেইখিনি লৈছো। তাৰ বাবে অকমান মই ক্যাপসিকাম লৈছো। ক্যাপসিকামৰ মাজৰ যিখিনি সিডছ আছিলে সেইখিনি উলিয়াই পেলাই মই এনেকৈ দীঘল দীঘলকৈ কাটি লৈছো। বিলাহী লৈছো। বিলাহীৰো একেদৰে সিডছখিনি উলিয়াই লৈছো। আৰু এনেকৈ কাটি লৈছো। এতিয়া পিয়াজ এটাও এনেদৰে মই কাটি লম। আৰু আপোনালোকে নিজৰ যিকোনো ভাল লগা ভেজিটেবল দিব পাৰে টপিংছত। মোৰ ওচৰত যিখিনি এতিয়া এভেইলেবল আছিলে সেইখিনি দিয়ে মই বনাইছো। এয়া নহৰু মই গুছাই লৈছিলো। এতিয়া সৰু সৰুকৈ মই কাটি লম নহৰু। নহৰু আমি সস গিটাটো ইউজ কৰিম আৰু টপিংছটো ওপৰৰ পৰা অকমান দি দিম। নহৰুটো দিলে মানে নহৰুৰ বহুত ধুনীয়া ৰোস্টেড ফ্লেভাৰ এটা আহে, সেইটো ভাল লাগে। এতিয়া চিকেনৰ বাবে মই ব্ৰেষ্ট পিস লৈছো আৰু এনেকৈ সৰু সৰুকৈ কাটি লৈছো। আৰু এতিয়া মই প্লেট এখনত এনেকৈ থৈ লৈছো চিকেনখিনি। আৰু এতিয়া ইয়াত মই অকমান নিমখ দিছো। এটা মই মেৰিনেট কৰি লম। তাৰ পাছত হালধি আৰু এইটো ফুড কালাৰ হয়, এইটো টমেটো ৰেড ফুড কালাৰ হয়। আৰু অকমান দি দিছো। আপোনালোকে যদি ভাল নাপায় তেতিয়া নিদিবও পাৰে। আৰু এয়া ভিনেগাৰ চামুচ। এতিয়া হোৱাইট সস বনাম। তাৰ বাবে মই এখন পেনত অকমান বাটাৰ দিলো। তাৰ পাছত 2 চামুচ ময়দা দিলো। এতিয়া ময়দাৰ যিটো কেঁচা কেঁচা ভাব থাকে সেইটো যোৱালৈকে মই ভাজি লম। এতিয়া ইয়াত অকমান গাখীৰ দি দিছো আৰু ভালদৰে লৰাই লৈছো। তাৰ পাছত অকমান পানী এনেদৰে দি দিছো। আৰু এতিয়া এইখিনি খুব ভালকৈ মিলাম যাতে যিটো ইয়াত লাম্পছ থাকি গৈছিলে সেইবোৰ সব নাইকিয়া হৈ যায়। এতিয়া ইয়াত অকমান নিমখ দি দিছো। আৰু চিলি ফ্লেক্স। এতিয়া আমাৰ হোৱাইট সসটো প্ৰায় ৰেডি হৈ গৈছে। এতিয়া মই ৰেড সসৰ বাবে অকমান মেগীৰ যিটো হট এণ্ড সুইট সস আহে সেইটো দিছো। আপোনালোকে বিলাহী দি ঘৰতো বনাব পাৰে, কিন্তু মই এতিয়া ইমান টাইম যিহেতু নাছিলে সেইবাবে এনেকৈ বনাই দিছো। অকমান জালুকৰ গুড়ি দিলো আৰু চিলি ফ্লেক্স দিলো। এতিয়া মই যিখিনি মেৰিনেট কৰি থোৱা চিকেন আছিলে সেইখিনি ফ্ৰাই কৰি লম। তাৰ বাবে পেন এখনত মই এতিয়া মিঠাতেল অকমান দিম। আপোনালোকে যদি ৰিফাইন্ড তেল ইউজ কৰিব পাৰে সেয়াও দিব পাৰে। এতিয়া মই এপিচ এপিচ চিকেনৰ কিউব গিটা দি দিছো।
আৰু এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। এতিয়া চিকেনৰ পিচকেইটা প্ৰায় ফ্ৰাই হৈ গৈছে, ভিতৰলৈকে সিজিও গ'ল। এতিয়া মই এইকেইটা নমাই ল'ম আৰু বাকী যিখিনি আছে সেইখিনিও ভাজি ল'ম। আৰু এনেদৰে আমাৰ টপিংছখিনি ৰেডি হৈ গ'ল। এতিয়া প্ৰায় 2 ঘণ্টামানৰ পাছত মই ডোটো চাইছোঁ আৰু ডোটো এনেদৰে কোমল হৈ গৈছে। এতিয়া মই ভালদৰে আকৌ এনেকৈ মাৰি লৈছোঁ যাতে যিখিনি এয়াৰ সোমাই গৈছিলে সেইখিনি পাছ হৈ যায়। আৰু আপোনালোকে ডোটো যিমান দেৰি থয় সিমান বেছি কোমল হয়। ডোটো এনেদৰে এতিয়া মই বহল কৰি লৈছোঁ আৰু এখন পেনত মই অকণমান তেল সানি লৈছোঁ যাতে এইখনতে মই ডোটো বেক কৰিব পাৰোঁ। আৰু এতিয়া পিজ্জাৰ বেছটো এনেকৈ গোলকৈ বনাই লৈছোঁ, চবফালে সমানকৈ বহলাই দিছোঁ। আৰু ছাইডকেইটাও দেখিছে নহয়, এনেদৰে সমান কৰি লৈছোঁ। আৰু এতিয়া মই এখন ফৰ্ক ল'ম আৰু বেছটো এনেদৰে চবফালে ফুটা ফুটা কৰি দিম যাতে ভিতৰলৈকে পিজ্জা বেছটো সিজি যায়। এতিয়া যিখিনি ৰেড চচ বনাই থৈছিলোঁ সেইখিনি এনেদৰে দি লৈছোঁ আৰু চবফালে সমানে স্প্ৰেড কৰি দিম। আৰু মই চচটোত এনেদৰে সৰু সৰুকৈ যিবোৰ নহৰু টুকুৰা কাটি লৈছিলোঁ সেইখিনিও দি দিলোঁ। আৰু মইতো থিন ক্ৰাষ্ট ৰাখিছোঁ, আপোনালোকে যদি অকণমান শকতকৈ ভাল পায় খাই তেতিয়াহ'লে শকতকৈও বনাব পাৰে। এতিয়া যিটো হোৱাইট চচ আছিলে সেইটোও দি লৈছোঁ। এতিয়া মই টপিংছবোৰ দি যাম। প্ৰথমতে কেপচিকাম দিছোঁ, তাৰপাছত বিলাহী আৰু নহৰু, এতিয়া মই পিঁয়াজ দিছোঁ। আৰু এতিয়া চিকেনৰ যিকেইটা পিচ আছিলে সেইকেইটাও দি লৈছোঁ। এতিয়া পিজ্জাটো প্ৰায় আমাৰ ৰেডি হৈ গৈছে, দেখিছেনে? দেখিবলৈ ইমান ধুনীয়া লাগিছে, বহুত কালাৰফুল লাগিছে। এতিয়া ৰেড যিটো চচ আছিলে সেইটো অকণমান ওপৰৰ পৰা দি দিছোঁ আৰু চীজ দি দিছোঁ অকণমান। এতিয়া মই 100 ডিগ্ৰী চেণ্টিগ্ৰেডত 30 মিনিটছৰ কাৰণে এইটো বেক কৰিলোঁ। এতিয়া পিজ্জাটো প্ৰায় ৰেডি হৈ গ'ল আৰু দেখিবলৈও খুব ধুনীয়া হৈছিলে, খাবলৈও খুব ধুনীয়া হয়, এবাৰ ট্ৰাই কৰি চাব। আৰু এনেকুৱা নতুন নতুন ৰেচিপি পাই থাকিবলৈ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।